শ্যাম কানু মহন্তৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বিশেষ পোষ্ট। অসমত ব্লেক লিষ্টত থাকিব শ্যাম কানু মহন্ত। শ্যাম কানু মহন্তক চৰকাৰী পুঁজি বিজ্ঞাপন নিদিয়ে অসম চৰকাৰে। অসমত অনুষ্ঠান উৎসৱৰ আয়োজন কৰিব নোৱাৰিব শ্যাম কানু মহন্তই এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ ফেচবুক পোষ্ট যোগে। কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হয়, ৰাইজে প্ৰশ্ন উত্থাপন কৰিব যে এজন প্ৰকৃত দোষীক, এজন হত্যাকাৰীক, যিহেতু তেখেতৰ কাৰণে অসমৰ প্ৰিয় শিল্পীগৰাকী আজি আমাৰ মাজত নাই, তো সেইবাবে তেখেতক এজন হত্যাকাৰী হিচাপে আখ্যা দিছো। আৰু এজন হত্যাকাৰীৰ বাবে কেৱল ইমানতে এজন মুখ্যমন্ত্ৰীক সীমাবদ্ধ হৈ থাকিলে আচলতে হ'বনে? অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতে নিজেও কৈছিলে যে মই জুবিন গাৰ্গৰ এজন বিগ ফেন, আৰু সেইমতে তেওঁ শেষ যাত্ৰাৰ সকলোখিনি কাম বহুত নিয়াৰিকৈ কৰিছে। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদৰ পাত্ৰত বহুৱাইছো। কিন্তু এই হত্যাকাৰীৰ কাৰণে কেৱল ইমানতে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সীমাবদ্ধ হৈ থাকে, তেন্তে হয়তো অসমৰ জনগণ, অসমৰ ৰাইজ মুখ্যমন্ত্ৰীৰ এই কামক লৈ অসন্তুষ্টি প্ৰকাশ কৰিব।